নমস্কাৰ, আজি ৩ জুলাই। আজিৰ দিনটো ৰাশিফলসমূহ জানিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আজি প্ৰথমটো ৰাশিফল হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ দিনটোত আজি পজিটিভ থাকিব। কৰ্মক্ষেত্ৰত চাকৰি আৰু ব্যৱসায়ত নতুন যুগৰ সুযোগ লাভ কৰিব। আৰ্থিক লাভৰ যোগ আছে। সাৱধানতা, কি সাৱধানতা ল'ব লাগিব আপুনি? খং নিয়ন্ত্ৰণ ৰাখক, অন্যথা ঘনিষ্ঠ মানুহৰ লগত মতানৈক্য হ'ব পাৰে। দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি। দিনটো মধ্যমীয়া। কৰ্মক্ষেত্ৰত অলপ কষ্ট কৰিবলগীয়া হ'ব পাৰে, কিন্তু শেষত আপুনি সফলতা পাবই। অযথা খৰচৰ পৰা বিৰত থাকক, স্বাস্থ্যৰ প্ৰতি অলপ মনোযোগ দিয়ক। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ যতন লওক। নেক্সট আহিছোঁ মিথুন ৰাশি। দিনটো আজি অতি শুভ। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসা হ'ব। আপুনি পুৰণি বন্ধুক সহায় পাব। সাৱধানতাবোৰ হৈছে কোনো ডাঙৰ সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। কোনো যদি ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰিছে, খৰখেদা নকৰিব, অলপ ভাবি চিন্তি সিদ্ধান্ত লওক। কৰ্কট ৰাশি। দিনটো মিশ্ৰিত। কৰ্মক্ষেত্ৰত পৰিয়ালৰ সৈতে ভাল সময় পাৰ হ'ব। ব্যৱসায়ত সাধাৰণ লাভ হ'ব। সাৱধানতা, মানসিক চাপ বা চিন্তাৰ বাবে শৰীৰ অলপ দুৰ্বল লাগিব পাৰে। জিৰণি লওক, আৰামকৈ কামবিলাক কৰি যাওক। সিংহ ৰাশি। দিনটো উৎসাহজনক। কৰ্মক্ষেত্ৰত সমাজত সন্মান বৃদ্ধি পাব। নতুন কাম হাতত ল'বলৈ আজিৰ দিনটো শুভ। সাৱধানতা, অহংকাৰী মনোভাৱৰ পৰা আঁতৰি থাকক। এই সম্পৰ্কত আপোনাৰ প্ৰভাৱ পেলাব পাৰে। কন্যা ৰাশি। দিনটো ব্যস্ততাপূৰ্ণ। কৰ্মক্ষেত্ৰত আৰ্থিক দিশত উন্নতি হ'ব। আধৰুৱা হৈ থকা কাম আজি সম্পূৰ্ণ হ'ব পাৰে। সাৱধানতা হৈছে আপোনাৰ কোনো অচিনাকি ব্যক্তিক সহজে বিশ্বাস নকৰিব। যিকোনো মানুহক সহজে বিশ্বাস কৰি কিবা এটা সিদ্ধান্ত লৈ নেপেলাব আপোনাৰ যি দিনটোত। নেক্সট আহিছে তুলা ৰাশি। দিনটো আনন্দময়ক। কৰ্মক্ষেত্ৰত প্ৰেম আৰু পাৰিবাৰিক জীৱন সুখৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল। সাৱধানতা, খামখেয়ালি সিদ্ধান্ত লোৱাৰ পৰা বাচি থাকক। খেলি মেলি কিবা যদি হৈছে আপোনাৰ সিদ্ধান্ত নল'ব আজি। বৃশ্চিক ৰাশি। দিনটো প্ৰত্যাহ্বানমূলক। কৰ্মক্ষেত্ৰত কামৰ চাপৰ বৃদ্ধি পাব পাৰে। ধৈৰ্য ধৰি কাম কৰিলে সফলতা নিশ্চিত। সাৱধানতা আপোনাৰ গাড়ী চলাওঁতে সাৱধান হওক আৰু বাক বিতণ্ডাৰ পৰা আঁতৰি থাকক। নেক্সট ৰাশিফল হৈছে ধনু ৰাশি। দিনটো ভাগ্যশালী। কৰ্মক্ষেত্ৰত ফুৰা চকা বা যাত্ৰাৰ যোগ আছে। ধৰ্মীয় বা আধ্যাত্মিক কামৰ প্ৰতি লাভ বাঢ়িব। সাৱধানতা, স্বাস্থ্যৰ প্ৰতি আওকাণ নকৰিব। বিশেষকৈ খোৱা বোৱাত নিয়ন্ত্ৰণ কৰি ৰাখক। আকৌ আহিছোঁ মকৰ ৰাশিলৈ। দিনটো আপোনাৰ শুভ। দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব। আৰ্থিক বিনিয়োগৰ বাবে দিনটো ভাল হ'ব পাৰে। সাৱধানতা, কামৰ মাজেৰে পৰিয়ালকে অকণমান সময় দিয়ক। নেক্সট আহিছোঁ কুম্ভ ৰাশি। দিনটো মধ্যমীয়া আপোনাৰ। কৰ্মক্ষেত্ৰত চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত স্থান সলনি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। সাৱধানতা, এলাহৰ বাবে হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে। গতিকে সক্ৰিয় হৈ থাকক, এক্টিভ হৈ থাকক আপুনি দিনটো। শেষৰটো ৰাশিফল লৈ আহিছোঁ যে মীন ৰাশি। দিনটো শান্তিপূৰ্ণ। কৰ্মক্ষেত্ৰত মন প্ৰফুল্লিত হৈ থাকিব। ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন। সাৱধানতা, কাৰোবাৰ কথাত পৰি আৱেগিক হৈ ডাঙৰ প্ৰতিশ্ৰুতি নিদিব। যিকোনো প্ৰতিশ্ৰুতি আৱেগত অলপ ভাবি চিন্তি চাব আপুনি মীন ৰাশি জাতক জাতিকাসকলে। তো আজিলৈ এৰিছোঁ। আপোনাৰ দিনটো শুভ হওক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।